পুৰুষমুখী ধাৰাবাহিকখনত অভিনয় কৰা শেৱালীৰ চৰিত্ৰৰ আচল ছোৱালীজনী কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, তেওঁৰ ঘৰ ক'ত আৰু তেওঁ কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, সকলোবোৰ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকেও যদি শেৱালীৰ অভিনয় চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। শেৱালীৰ প্ৰকৃত নাম হৈছে ৰাজশ্ৰী দাস আৰু ৰাজশ্ৰী দাসৰ জন্ম হৈছিল 1998 চনৰ 20 জানুৱাৰী তাৰিখে গুৱাহাটী আৰু তেওঁৰ ঘৰো হৈছে গুৱাহাটীত। ৰাজশ্ৰী দাস পেছাত এজনী অভিনেত্ৰী। ৰাজশ্ৰী দাসৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে ৰাজশ্ৰী দাস, তেওঁৰ মাক আৰু দেউতাক লগতে এজন ভায়েক আছে। ৰাজশ্ৰী দাসৰ দেউতাকৰ নাম হৈছে প্ৰদীপ কুমাৰ দাস আৰু মাকৰ নাম হৈছে কবিতা দাস। ৰাজশ্ৰী দাসৰ স্কুলীয়া জীৱনৰ কথা ক'বলৈ গ'লে ৰাজশ্ৰী দাসে স্কুলীয়া জীৱন মহাৰিষি বিদ্যা মন্দিৰৰ পৰা পাছ কৰিছিল আৰু কলেজীয়া জীৱনো মহাৰিষি বিদ্যা মন্দিৰৰ পৰাই পাছ কৰিছিল। আৰু ডিগ্ৰীৰ কথা ক'বলৈ গ'লে ৰাজশ্ৰী দাসে ডিগ্ৰী কমপ্লিট কৰিছিল ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা। ৰাজশ্ৰী দাসৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে ক'বলৈ গ'লে ৰাজশ্ৰী দাস এতিয়ালৈকে আনমেৰিড হয় আৰু ৰাজশ্ৰী দাস কাৰোৰ লগত ৰিলেশ্যনশ্বিপত নাই। যদিও আছে, ৰাজশ্ৰী দাসে এতিয়ালৈকে প্ৰকাশ কৰা নাই। তো বন্ধু বান্ধৱীসকল, এয়াই আছিল ৰাজশ্ৰী দাস অৰ্থাৎ শেৱালীৰ বায়োগ্ৰাফী। আপোনালোকে জানি বা চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সৰ তলত জনাবলৈ নাপাহৰিব আৰু শেৱালীৰ অভিনয় চাই ভাল পায়নে সেইটোও কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সুৰুচমুখী চাই থাকিব।